বজাৰ তথা সুলভ মূল্যৰ দোকানসমূহত খোলা আটা ময়দা বিক্ৰী নিষেধাজ্ঞা প্ৰত্যাহাৰ এতিয়াৰ পৰা দোকানসমূহত নতুনকৈ অনা আটা ময়দা বিক্ৰী কৰিব পাৰিব বিক্ৰেতাই টিংলিজানত নৱনিৰ্মিত PMGY পথ নিৰ্মাণ হৈ উঠাৰ পিছ মুহূৰ্ততে সকলে এৰাইছে ব্লক টপিং হাতেৰে সহজতে বখলিয়াই এৰুৱাই আনিব পাৰে ওপৰৰ সামনি প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক পাৰখোৱাত গণবিক্ষোভ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ বজাৰ তথা বিভিন্ন সুলভ মূল্যৰ দোকানসমূহত খোলা আটা ময়দা বিক্ৰীৰ ক্ষেত্ৰত সাময়িকভাৱে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে এতিয়াৰে পৰা বজাৰ তথা সুলভ মূল্যৰ সামগ্ৰী ব্যৱসায়ীসকলে নিজ ব্যৱসায় প্ৰতিষ্ঠা তথা দোকানত নতুনকৈ অনা আটা ময়দা সমূহ গ্ৰাহকক বিক্ৰী কৰিব পাৰিব এই কথা সমূহ ব্যৱসায়ী তথা গ্ৰাহক ৰাইজৰ হিতাৰ্থে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপসঞ্চালক জিলা উপায়ুক্ত আৰু গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতিয়ে স্বাক্ষৰ কৰা গোহাৰি যোগে কাট নিউজক জনায় উল্লেখযোগ্য যে বজাৰ তথা বিভিন্ন সুলভ মূল্যৰ দোকানসমূহত খোলাকৈ বিক্ৰী কৰা আটা ময়দাত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক দ্ৰব্য মিহলি থকা বুলি পোৱা অভিযোগৰ ভিত্তিত সমূহত সুলভ মূল্যৰ দোকানৰ সমূহতে হওক বজাৰৰ গেলামাল দোকানতে বিক্ৰী কৰা আটা ময়দা সমূহত বিক্ৰীৰ ক্ষেত্ৰত সাময়িকভাৱে বাধা আৰোপ কৰিছিল যোগান আৰু অসামৰিক খাদ্য বিভাগ জিলা প্ৰশাসন আৰু গ্ৰেটাৰ ডিফু বজাৰ সমিতিয়ে এতিয়া নতুনকৈ বজাৰ উলিয়াবলগীয়া আটা ময়দাখিনি গুৱাহাটী ফৰেনচিক লেবৰেটৰীত উক্ত আটা ময়দাৰ নমুনা পৰীক্ষা কৰা হৈছে স্বাস্থ্যৰ প্ৰতি কোনো ভাবুকি নথকা বুলি নিশ্চিত হোৱাৰ পিছত বজাৰলৈ উলিয়াই দিছে নতুনকৈ আটা ময়দা গ্ৰাহকৰ হিতৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দোকানসমূহত থকা পুৰণি মজুত আটা ময়দা সম্পূৰ্ণ নষ্ট কৰি পেলোৱা হৈছে আৰু এতিয়া বিক্ৰী হ'বলগীয়া আটা ময়দা সম্পূৰ্ণ নতুনকৈ অনা বুলি স্পষ্ট কৰে বিজেপি চৰকাৰ আহিলে অমুকটো হ'ব তমুকটো হ'ব হয় এনেকুৱা ডাঙৰ শব্দ বহুত শুনিলে কাৰ্বি আংলং ৰাইজৰ শব্দ নহয় আৰু মাথো প্ৰতিশ্ৰুতি নহয় লাগে বাস্তৱ কাৰ্য ৰূপায়ণৰ ক্ষিপ্ৰতা উন্নয়নৰ ক্ষিপ্ৰতা কাৰ্বি পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ শেহতীয়া নমুনা ক'ত আৰু কেনেকৈ হৈছে জানিবলৈ চাওঁ আহক আমাৰ কাট নিউজৰ এই প্ৰতিবেদন দৃশ্যখিনিৰে মন কৰক দৃশ্যখিনি চাই আপুনি বিশ্বাস কৰিব নেকি বা ক'ব নেকি এয়া যে নৱনিৰ্মিত পথ হয় বিশ্বাস আপোনাৰ হওক বা নহওক কিন্তু একেবাৰে সঁচা যে এয়া নতুনকৈ নিৰ্মাণ হৈ উঠা PMGY আঁচনিৰ পথ বোকাজান বিধানসভা এলেকাত টিংলিজান এলেকাত নিৰ্মাণ কৰা PMGY পথ এখন ভাল পথৰ পৰা বঞ্চিত ৰাজ্যক বিজেপি চৰকাৰে PMGY আঁচনিৰ অধীনত এই পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাত অতিশয় আনন্দিত হৈছিল যে অঞ্চলটোৰ ৰাজ্য সুদীৰ্ঘ দিনৰ মূৰত অন্তত সুচলভাৱে পথটো যাতায়াত কৰিব পৰা যাব বৰপথাৰ গড়কাপ্তানি বিভাগৰ তত্ত্বাৱধানত নিৰ্মাণ হৈছিল এই পথ কিন্তু গয়া ৰাইজে এই আশাত চেঁচা পানীত পৰি গ'ল যেতিয়া একাংশ সচেতন ৰাইজে আজি পুৱা প্ৰায় 10 মান বজাত ওলাই আহি পথৰ ওপৰত লেপি দিয়া ব্লেক টপিংখিনি হাতেৰে অনায়াসে এইদৰে চকলে এৰুৱাই দিলে এনেদৰে চকলে সহজতে এৰুৱাই দিয়াত ৰাইজৰ মুভংগ হ'ল প্ৰকৃততে ঠিকাদাৰৰ বিভাগীয় অভিযন্তা তথা কৰ্মচাৰী মিলি ভকত মুনাফা আদায় হ'ল কিন্তু বিনিময়ত এয়া কি হৈছে স্মৰণযোগ্যৰে নিৰ্মাণৰ বিভিন্ন আধাৰশিলা স্থাপনৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত বক্তব্য আগবঢ়ায় যে চৰকাৰে দিয়া বিভিন্ন নিৰ্মাণৰ কামবোৰ তদাৰকী কৰাত ৰাইজৰো কৰ্তব্য সেয়েহে আমাৰ ৰাইজে কামৰ গুণাগুণ ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰক দেখুৱাই দিলে এতিয়া এই সন্দৰ্ভত ৰংহাঙে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত আজিও অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবী জিলাখনৰ সীমামূৰীয়া অঞ্চল পাৰখোৱাত আজি সদৌ অসম ছাত্ৰ সন্থা পাৰখোৱা আঞ্চলিক উদ্যোগত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই বিক্ষোভ কাৰ্যসূচী স্থানীয় জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থা ডিজেল অটো সন্থা পাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আদি সহস্ৰাধিক বিক্ষোভকাৰীয়ে অংশগ্ৰহণ কৰি নিজ সমৰ্থন আগবঢ়ায়
দি আছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি সেই বিধায়ক মন্ত্ৰীসকলক আজি এই ইয়াৰ পৰা পাৰখোৱা অঞ্চলৰ পৰা পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ সকীয়াই ক'ব বিচাৰিছোঁ যি হিন্দু মুছলমান বুলি কোনো কথা নাই আছুৱে কোনোদিন হিন্দু মুছলমান বুলি কথা কোৱা নাই আছুৱে কৈছে যে যি বিদেশী আহিছে অবৈধভাৱে 1971 চনৰ 25 মাৰ্চৰ পিছত যি বিদেশী আহিছে এই বিদেশীক বহিষ্কাৰ কৰিব লাগে যি ভাৰত বাংলাদেশৰ যি সীমান্ত আছে সীমান্ত চিল কৰিব লাগে NRC উন্নীতকৰণ কৰিব লাগে আমি সেইটোৱে কৈছোঁ আৰু তাৰ বিপৰীতে কিন্তু যিসকল বিধায়কে এই মন্তব্য কৰি আছে তেওঁলোকলৈ আমি সকিয়নি প্ৰদান কৰি তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকে সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকক তেওঁ কৈছে চৰকাৰৰ লগত আছোঁ তেওঁ তপন গগৈ কৈছে আমি তপন গগৈক প্ৰত্যাহ্বান জনাইছোঁ তপন গগৈ যোৱা হৈ সিদিনালৈকে তপন কুমাৰ গগৈ ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা জাতীয় সংগঠনৰ যি দায়িত্বত আছিলে গতিকে যদি তপন কুমাৰ গগৈ ডাঙৰীয়াই এনে মন্তব্য কৈছে এইটো অসমীয়া জাতিৰ বাবে অতি দুৰ্ভাগ্যজনক আৰু তেওঁ এই মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আমি আজি ইয়াৰ পৰা তেওঁৰ ওচৰত দাবী জনাইছোঁ citizenship অভিযানৰ আমি যিটো বিষয়ে আমি অনুপদ্যে আমাৰ কেছ তৰফৰ পৰা আমিও এইটো মানি নলওঁ আৰু আমাৰ আজি পাৰখোৱাত সদৌ অসম ছাত্ৰ সন্থা আৰু আমাৰ কাৰ্বি ছাত্ৰ সন্থা মিলি আজি আমি প্ৰতিবাদ কৰিছোঁ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাহিৰ কৰা এই গণবিক্ষোভ কাৰ্যসূচীত অসম চৰকাৰ হাই হাই জাতীয় দ্ৰোহী ৰাজেন গোহাঁই শিলাদিত্য ফাঁচি দিয়ক বিজেপি মুৰ্দাবাদ বাংলাদেশ হুঁচিয়াৰ আদি শ্লোগানেৰে ৰাজপথ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন আছু নেতা তপন কুমাৰ গগৈ খুৰধাৰ সমালোচনা কৰে আছু কাৰ্বি আংলং জিলা কমিটিৰ সম্পাদক ত্ৰিদীপ বৰাই হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰা আৰু পকলীয়াঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ থানা অন্তৰ্গত কলঙা কিলিং নদীত দেওবাৰে বিয়লি উদ্ধাৰ হৈছে এটা মৃতদেহটি হাতত লিখা আছিল দুটা নাম বিদা আৰু চিকো অৰ্থাৎ পতি আৰু পত্নী ঘৰুৱা নাম তাৰ পৰাই পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো বৈঠালাংছ থেডং হানছে গাঁৱৰ তপন কেৱা বয়স 26 তপন যোৱা 2017 বৰ্ষ 29 ডিচেম্বৰৰ পৰা নিৰ্দেশ হৈ আছে পৰিয়ালৰ অভিযোগ মতে অস্ত্ৰবিৰতিত থকা কেপিএলটি উগ্ৰপন্থীয়ে 6 মাহৰ পূৰ্বে অপহৰণ কৰি নিছিল তপনক কিন্তু মৃতদেহটো উদ্ধাৰৰ পিছতহে সকলো কথা পোহৰলৈ আহে লগে লগে হামৰেড আৰক্ষীয়ে তীব্ৰ অভিযান চলাই 24 ঘণ্টাৰ ভিতৰতে ঘটনাৰ লগত জড়িত 3জন অস্ত্ৰবিৰতিত থকা কেপিএলটি সদস্যক পকলীয়াঘাটৰ পৰা আটক কৰে ধৃত কেইজন হ'ল দিলীপ টিমুং উৰ্ফে বৰকিৰি টিমুং ধনীৰাম টিমুং উৰ্ফে লংবয় টিমুং আৰু ডেম হানছে উৰ্ফে আতুৰ হানছে উল্লেখ্য যে কেইজন কলঙাত থকা ডেজিগ্নেটেড কেম্পত আছিল যদিও কেয়াপৰ মৃতদেহটো উদ্ধাৰৰ পিছতে ঘটনাৰ লগত জড়িত আটাইকেইজন তাৰ পৰা পলাই যায় হামৰেড অতিৰিক্ত অধীক্ষক এলিনা টেৰনপি আৰু ডংকা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ্বৰ বসুমতাৰী নেতৃত্বত যোৱা আৰক্ষী দলে বকলীয়াঘাটৰ পৰা তিনিওকে আটক কৰিবলৈ সক্ষম হয় ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 364/302/201/34 অধীনত বৈঠালাংছৰ থানাত 43 নম্বৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰোধী আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হোজাই জিলাৰ লংকাত অৱস্থিত কৃষ্ণবৰা বিএড কলেজৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লগত লৈ মহিলা সবলীকৰণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে খেৰণী জুনিয়ৰ কলেজৰ সহযোগত প্ৰথমে সমদল উলিয়াই কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ অভিভাৱকৰ অংশগ্ৰহণে উলিওৱা সমদলটি বেটি বচাও বেটি পঢ়াও বাল্য বিবাহ বন্ধ কৰক নাৰী ধৰ্ষণ বন্ধ কৰক নাৰী ধৰ্ষণকাৰী কঠোৰতম শাস্তি দিয়ক নাৰী শক্তি জিন্দাবাদ আদি শ্লোগানেৰে খেৰণী ৰাজপথ উত্তাল কৰে সমদলৰ অন্তত খেৰণী আদৰ্শ জুনিয়ৰ কলেজৰ অধ্যাপক সুখদেৱ চৌহানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে লংকা কৃষ্ণ বৰা বিএড কলেজৰ মহম্মদ মছফিজুৰ বিশিষ্ট অতিথি হিচাপে ৯ নং আমৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰিকৰী পৰিষদৰ সদস্য ৰীনা টেৰাংপিকে ধৰি বিজেপি আমৰেং মণ্ডলৰ সমিতিৰ সভাপতি দ্ৰৱদেৱ চৌহান উপস্থিত থাকে সভাত নাৰী সবলীকৰণ সম্পৰ্কে ভাষণ প্ৰদান কৰি অধ্যক্ষ ৰমানে কয় যে নাৰীসকলে এতিয়া ঘৰত হাত সাৱটি বহি থকা সময় নহয় বাহিৰলৈ ওলাই আহি বাহিৰৰ জগতখনৰ সৈতে পৰিচয় হ'ব লাগে তেওঁ আৰু কয় যে নাৰী শিক্ষা নাৰীৰ বাবে বহু জৰুৰী আৰু নাৰী শক্তি পুৰুষতকৈ কোনো গুণে কম নহয় লংকা কৃষ্ণ বৰা বিএড কলেজ আৰু আদৰ্শ জুনিয়ৰ কলেজৰ সৌজন্যত নাৰী সবলীকৰণৰ ওপৰত সভা আয়োজন কৰা হৈছে সেইটোকে উদ্দেশ্য কৰি আমাৰ ছাত্ৰ ছাত্ৰী আৰু গাঁৱৰ যিসকল মহিলা আছে মহিলাসকলে এখন শোভাযাত্ৰাও আৰম্ভ কৰিছে উদ্দেশ্য হ'ল নাৰীৰ ওপৰত লৈ আজি যিটো নাৰীৰ ওপৰত ঘটনা ঘটি আছে সেই ঘটনাবোৰ বন্ধ হ'ব লাগে নাৰী সবলীকৰণ হ'ব লাগিব তেতিয়াহে আমাৰ সমাজত এই ঘটনাবোৰ নঘটিব আৰু আমি যিটো শ্লোগান শুনি পাইছোঁ সেইটো ভ্ৰূণ হত্যা বন্ধ কৰাৰ কাৰণে নাৰীক শিক্ষা দিয়াৰ কাৰণে এইবোৰক লৈ আমি এটা শ্লোগান আৰম্ভ হৈছে কিয়নো নাৰীক জগাবই লাগিব জাগিবই লাগিব আৰু নাৰী জাগি আছে কিন্তু সিহঁতক অকণমান আমি ৰাস্তা কিছু দেখাই দিয়াৰ ব্যৱস্থা এটা কৰি আছোঁ আৰু এইটো কৃষ্ণবৰা বিএড কলেজে বিভিন্ন ঠাইত আমাৰ ট্ৰেইনিংসকলক লৈ এই আয়োজনটো কৰিছে কিয়নো আমাৰ ভিতৰুৱা গাঁওবোৰত যিবোৰ নাৰীৰ ওপৰত অত্যাচাৰ যিবোৰ হৈ আছে সেইটো যাতে আমি নহয় বুলি আমি এই সজাগতা আয়োজন কিছুমান কাম আছে যিটো পুৰুষৰ দ্বাৰা সম্ভৱ নহয় নাৰীৰ দ্বাৰা সম্ভৱ হয় কিন্তু ইয়াৰ বাবে সৰ্বোপৰি কথা নাৰী শিক্ষা বিস্তাৰ অতি জৰুৰী খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ এফচুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত 24 মেত লাংহিন চহৰত সদ্যঘোষিত বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে এখনি কেৰিয়াৰ কাউন্সেলিঙৰ সভা অনুষ্ঠিত হয় দিনৰ প্ৰায় 11 মান বজাত লাংহিন মহাবিদ্যালয় প্ৰাংগণত কাৰ্বি আংলং জিলা এফচুৰ সভাপতি তনুৰাম দৈমাৰী সভাপতিত্বত অনুষ্ঠিত সভাখনত কীৰ্তি ছাত্ৰ-ছাত্ৰীসকলক একোখন আৰুনাইৰো উপহাৰ টোপোলা আগবঢ়ায় সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি শান্তনু বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ঈশ্বৰ প্ৰদত্ত গুণসমূহ জীৱনযাত্ৰাত প্ৰয়োগ কৰি আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা কৰে আনহাতে অসম চৰকাৰ আয়কৰ বিভাগৰ অধীক্ষক কাকলি উজি হোজাই মহাবিদ্যালয়ৰ জীৱবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা কেৰলিন বসুমতাৰীয়ে অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষয়িত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অংশগ্ৰহণে অনুষ্ঠিত হোৱা সভাখনৰ অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্ববৰ্গও উপস্থিত থাকে লাংহিনৰ পৰা বীৰেন গোৱালা কাট নিউজ সামেলাংশ পাকলং কামত অনুষ্ঠিত হৈছে ফুটবল কোচিং বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ পাকলং কামৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত পাকলং কামৰ ৰূপজিলি খেলপথাৰত 29 মেৰ পৰা আৰম্ভ হয় এই প্ৰশিক্ষণ শিবিৰ সামেলাংশ পাকলং কামত অনুষ্ঠিত হৈছে ফুটবল কোচিং বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ পাকলং কামৰ স্পৰ্টছ এছ'চিয়েশ্যন উদ্যোগত পাকলং কামৰ ৰূপজিলি খেলপথাৰত 29 মেৰ পৰা আৰম্ভ হয় এই প্ৰশিক্ষণ শিবিৰ ফুটবল খেলৰ প্ৰতি আগ্ৰহী সকলো যুৱক যুৱতীকে দিয়া হয় এই প্ৰশিক্ষণ কাছাৰ ৰেফাৰী ৰতন ইংটিৰ দ্বাৰা প্ৰদান কৰা এই প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত পাকলং কাং স্পৰ্টছ এছ'চিয়েশ্যন সম্পাদক ৰবিনসন ৰংপিকে ধৰি বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ